ফাইনেলি মোৰ লুকটো আপোনালোকে চাব বিচাৰেনে? মোৰ হাজবেণ্ডে মেকআপ কৰি দিছে। তেনেহ'লে আপোনালোকে দেখাওক। গাইজ ৱেলকাম বেক টু ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি ভিডিঅ'টো দুপৰীয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। আমি ভাত চাত খাই আজৰি হ'লোঁ বাৰু। আপোনালোকে ভাত খালেনে? আৰু আজিৰ ভিডিঅ'টোত ধামাকা আছে। আজিৰ ভিডিঅ'টো হৈছে এটা মেকআপৰ ওপৰত ভিডিঅ'। সেই মেকআপটো কোনে কৰিব কি ভিডিঅ'টো সকলোৱে চাই থাকক। বহুত মানে ধামাকা ভিডিঅ' আছে। তেনেহ'লে আপোনালোকে চাই থাকিব। আৰু এইটো মেকআপটো কৰিব মোৰ হাজবেণ্ডে কৰিব। মোৰ মেকআপ মুখৰ কেনেকুৱা কি হ'ব মানে ভাবিয়ে আচৰিত হৈছে বা হাজবেণ্ডে মেকআপ কৰিব মোক। তেনেহ'লে ভিডিঅ'টো সকলোৱে চাই থাকিব, স্কিপ নকৰিব। আৰু এতিয়া মই মুখখন ধুনীয়াকৈ ক্লিন কৰি লওঁ, মানে ধুনীয়াকৈ ধুই লওঁ, তেতিয়াহে মেকআপ কৰিব পাৰিব, নহয় জানো? তেনেহ'লে ভিডিঅ'টো চাই থাকোঁ সকলোৱে। আৰু কোনোবা এটি মোৰ চেনেলটো নতুনকৈ হৈছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক জলদি। এয়া মোৰ মুখখন ধুনীয়াকৈ ধুই কেনে চাফাকৈ লৈ ল'লোঁ। আৰু এতিয়া মেকআপ কৰিব হাজবেণ্ডে, চ' পূৰা একেবাৰে চাফা কৰি লৈ ল'লোঁ। আৰু মোৰ মেকআপখিনি আপোনালোকক দেখাওঁ ৰ'ব। কাৰণ বেছি মেকআপ নাই, কাৰণ চিম্পুল মেকআপ কৰোঁ যিহেতু। বেছি মানে মেকআপৰ বস্তু নাই, অলপ চলপ আছে, সেইখিনিৰে হাজবেণ্ডে কৰিব। চ' চাব দেই, বহুত ইণ্টাৰেষ্টিং হ'ব। মানে কেনেকুৱা লুকটো হ'ব আপোনালোকে ভাবকচোন। ল'ৰা মানুহে মেকআপ কৰে জানো? কিছুমান নকৰে ন। ভাবক আৰু কেনেকুৱা মানে লুক কৰি দিব আৰু নাজানো, ভগৱান জানে আৰু কেনেকুৱা কি কৰিব। তেনেহ'লে মোৰ মেকআপখিনি আপোনালোকক দেখাম ব'লা। মেকআপ নাই, এইখিনি আছে। এইখিনিৰে হাজবেণ্ডে কৈ দিব আৰু কিবা কৰে ভগৱান জানেই এতিয়া। কাৰণ বেছি মই মেকআপ নকৰোঁ যিহেতু, চিম্পুল মেকআপ কৰি এইখিনিৰে কৈ দিব। তেনেহ'লে ভিডিঅ' ষ্টাৰ্ট কৰিব ব'লা। আজি এটা ধামাকা ভিডিঅ' হৈ আছে, চ' হাজবেণ্ডে মোৰ মেকআপ কৰি দিব। চ' ইণ্টাৰেষ্টিং। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মুখখন ধুনীয়াকৈ মই ধুই চফাকৈ লৈ ল'লোঁ। এয়া চাওক মোৰ ৰিয়েল স্কিন হয়। এয়া অলিভ অইল জেল লগালোঁ। অলপমান মানে ড্ৰাই হৈ আছিলে, চ' অলপমান মুখটো অলপমান চাফা কৰিলোঁ। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰিব ব'লা। ফাউণ্ডেশ্যন হ'ব ইমান कैमरा बनाई दे मन इतना खतक खतक के मुझे मार लेके बाहर चले ना आओ भाई तो बोलो मुझे ओके मुझको को मुझे रखा है साइलेंट चला पड़ा हम काले तो क्या हुआ दिन वाला ঘামি গৈছে আকৌ ইমান গৰম। প্লিজ লাইক এটা কৰি দিনা, ইমান কষ্টত ভিডিঅ' কৰি আছোঁ। ফেনখন চলালে মাত নুঠিব, মানে ফেনৰ আছোঁ আহিব। এতিয়া তুমি যোনটো কালাৰ ইচ্ছা মুঠি দিয়া। বা হাজবেণ্ডেও মানে কিছু জানে আৰু মেকআপৰ কথা। চাকচোন পূৰা টেপ মাৰি লৈছে। তেনেহ'লে ভিডিঅ'টো চাই থাকক, বহুতে ধামাকা হ'ব, বহুত ইণ্টাৰেষ্টিং হ'ব দেই। ভিডিঅ'টো চাই থাকিব। এতিয়া চকুৰ মেকআপ কৰি আছে। আইচটো মেইন ন। ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি আছোঁ, ইমান গৰমত মেকআপ কৰি আছোঁ, ঘামে ধুৱে মানে অৱস্থা বেয়া কৰি পেলাইছে। প্লিজ সকলোৱে ছাপোৰ্ট কৰক আৰু এটা লাইক কৰি দিব হা। ভিডিঅ'টো বহুত কষ্ট হৈছে, প্লিজ। तोड़ दिया साला मेरा मेकअप, मेरा काजल तोड़ दिया कि मेरा आँख निकल देगा। कुछ तो बोल।
অ' ভাই এয়া কি কৰিছে আই শ্যাডো লগাব লাগে কাজল লগাইছো ফাইনেল লুকটো চাবৰ কাৰণে ৰেডি স্কিপ নকৰিব দেই ইমান মানে লেজিকে কৰি আছে নহয় নাজানো কি হৈছে ফাইনেল লুকটো দেখাব আপুনি তেনেহ'লে চাই থাকিব ভিডিঅ'টো এতিয়া আইচটো হোৱাই নাই আপোনালোকৰ বৰ লাগিছে নেকি প্লিজ চাই থাকিব হা লাষ্টলৈকে বহুত ধামাকা আছে তেনেহ'লে চাই থাকক Oh my god. जुगाड़ देखो ओ भाई साहब क्या बुगा इसने सा आइस तो है कौन क्या प्रोफेशनल लगे सने ना जानो लास्ट को सारी पूरी पर धमाका আছে ভালাই বলা সাথে বেকামি কি হইছে লগা দিলা এতিয়া মই চেলাৰী আঁকিব দেই
লুকটো আপোনালোকে চাব বিচাৰেনে মোৰ হাজবেণ্ডে মেকআপ কৰি দিছে তেনেহ'লে আপোনালোকক দেখাইছোঁ ছাৰ ভাবিছিলোঁ বহুত মানে বেয়া হ'ব বুলি ভাবিছিলোঁ হা মই ভাবিছিলোঁ ইমান মানে হেভিকৈ কৰিব নাজানে এনেই কিবা কিবি কৰি দিব নাজানো মানে মই নিজে ছাৰপ্ৰাইজ হৈ গৈছোঁ যে এইটো বাৰু মই পিন্ধি লৈছোঁ নিজে চাওক মই ভবা নাছিলোঁ দেই ইমান ধুনীয়াকৈ কৰি দিব মানে প্ৰথম যিহেতু ভাল কৰিছে প্ৰফেশ্যনেল হৈ যাবা আৰু তুমি পিনে হা চাওকচোন আইচটো চাওক মই ভাবিছিলোঁ এটা ফানি ভিডিঅ' হ'ব হা মই ভাবিছিলোঁ নাজানে মেকআপ কিবা কিবি কৰি দিব আৰু বেছি মেকআপো ইউজ কৰা নাই মই যিখিনি মানে লাগতীয়া হয় সেইখিনি আছে বেছি হেভি মেকআপ নাই একোৱেই নাই মানে যিখিনি আছে সেইখিনিৰে হাজবেণ্ডে কৰি দিছে আপোনালোকে চালে চাগে আৰু মই ভবা নাছিলোঁ ইমান ধুনীয়া হ'ব মানে ভাল হৈছে আৰু যিহেতু ল'ৰা মানুহ মেকআপ নাজানে ন বেছিভাগে কিন্তু হাজবেণ্ডে কৰি দিছে ভবা নাছিলোঁ আৰু আহা আহা তুমি পিনে আহা এনেই অলপ দেখা দিবা হা লাষ্ট কৰি হাজবেণ্ডে কেমেৰা উঠাব মানে মই কিছুমান ব্লগত দেখাই থাকে কেমেৰা নুঠে মানে বহুতেই বেয়া পায় চাওক আৰু কোনোবাই এটি কণ্টেক্ট কৰিব পাৰে আমাৰ মেকআপ আৰ্টিষ্ট ৰেডি আছে এয়া চাওক গম পাইছে চাগে আপোনালোকে তেনেহ'লে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক ভাবিছিলোঁ অলপমান ফানি হ'ব মানে ভিডিঅ'টো ফানি হ'ব কিন্তু নহ'লে আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু মেকআপ আৰ্টিষ্ট নহয় ৱাল আৰ্টিষ্টে হয় ৱালত ধুনীয়া ধুনীয়া আৰ্টিষ্ট কৰে এয়া মেকআপ আৰ্টিষ্ট মই হাজবেণ্ড মেকআপ আৰ্টিষ্ট নহয় দেই এনেই কৈছোঁ নাজানো ইমান মানে সঁচাকৈ ভাল লাগিছে নে কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা হৈছে ভাবিছিলোঁ পূৰা মানে নাজানো আৰু হাজবেণ্ডৰ চেহেৰাটো দেখুওৱা নাই দেই কাৰণ লাজ কৰে চ' বেলেগ আপোনালোকক ক'ব তেনেহ'লে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে এতিয়া সামৰণি মাৰিছোঁ আৰু পুনৰ লগ পাম এটা বেলেগ ভিডিঅ' লৈ তেনেহ'লে এতিয়া বাই বাই